আপনার জীবন আপনি গড়ি তোলক। আপনার জীবন আন কোনেও গড়ি নিদিয়ে। আপনি নিজক যেনেদৰে গঢ়ি তুলিব, ঠিক তেনেদৰে আপোনাৰ জীৱন গঢ়ি উঠিব। আপুনি যদি সৎ, পৰিশ্ৰমী আৰু দৃঢ় বিশ্বাসী হয়, আপোনাৰ পথ নিজে নিজেই পোহৰ হৈ উঠিব। আপুনি এই পৃথিৱীত কেনেকুৱা স্থানত থাকিব বিচাৰে, সেই সিদ্ধান্ত আপুনি ল'ব লাগিব। জীৱনটো এনেকৈ গঢ়ি তুলিব লাগে যাতে পৃথিৱীৰ সকলোৱে আপোনাৰ কথা মনত ৰাখে। আপোনাৰ জীৱনটো সুন্দৰ কৰাৰ কাৰণে এইকেইটা কথা সদায় মনত ৰাখিব। প্ৰথমতে আপুনি কেতিয়াও হাৰ নামানিব। এই পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ৰখাব নোৱাৰে, কাৰণ সঁচা শক্তি বাহিৰত নহয়, আপোনাৰ ভিতৰতেই আছে। দ্বিতীয়তে, যিদিনা আপুনি নিজৰ ভয়ক জয় কৰিব পাৰিব, সেইদিনা আপোনাৰ নতুন জীৱনৰ আৰম্ভণি, কাৰণ ভয়েই হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিবন্ধকতা। তৃতীয়তে, সফলতা ভাগ্যৰে নহয়, দৃঢ় সংকল্প আৰু অবিৰত পৰিশ্ৰমেৰে আহে। যি মানুহে চেষ্টা বন্ধ নকৰে, সফলতা তেওঁৰেই হয়। চতুৰ্থতে, যিমানেই বাধা আহক, আপোনাৰ লক্ষ্যৰ পৰা পিছুৱাই নাহিব, কাৰণ প্ৰতিটো বাধাই আপোনাক লক্ষ্যৰ ওচৰলৈ লৈ যায়। পঞ্চমতে, সপোন ডাঙৰ ৰাখক, পৰিশ্ৰম তাতকৈ ডাঙৰ কৰক, কাৰণ সপোন পূৰণ কৰিবলৈ কেৱল আশা নহয়, কৰ্মও প্ৰয়োজন। ষষ্ঠতে, আপুনি নিজৰ কাহিনীৰ নায়ক হওক। আপুনি যদি নিজে সাহস নেদেখুৱায়, তেন্তে আপোনাৰ কাহিনী কেতিয়াও অসাধাৰণ নহ'ব। সপ্তমতে, আজিৰ কষ্ট কাইলৈৰ গৌৰৱ। এই কষ্টবোৰেই আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলে। অষ্টমতে, অন্ধকাৰ য'ত গভীৰ হয়, পোহৰৰ শক্তিও তাতেই অধিক উজ্জ্বল হয়। সেইবাবে কষ্টৰ সময়ত নিজকে হেৰুৱাই নেপেলাব।